हेलो एवरीवन स्वागतम जनाइছো আপোনালোকক মোৰ চেনেলটোলৈ আশা কৰো আপোনালোকৰ ভাল বুলিবলৈনো কি আছে চাৰিওপিনে পানী এফালে কৰোনাৰ মহামাৰী আনফালে পানীৰ সমস্যাই দেখা দিছে অকনমান পানী চাবলৈ ওলাই আহিলো ভিডিওটোৰ জৰিয়তে ভাবিলো আপোনালোককো অকনমান দেখুৱাও ৰাস্তাতে মন্দিৰটো পালো আজি যেহেতু সোমবাৰ আছিল সেইবাবে মই মন্দিৰতে এপাক সোমালো হেয়া পলাশবাৰীৰ ঘাট পানী উপচি পৰিছে হঠাৎ ইমান পানী আহি পৰিছে চাওকচোন আপোনালোকৰ পিনে বাৰু এনেকুৱাকৈ পানী হৈছে নে জনাবচোন কমেন্টত নেকি যাবি ক'ৰবাত লাঙিত লাগিব দেখিছেনে চাৰিওফালে পানী মানুহৰ ৰাস্তা ঘৰ গোটেই পানীতে তল গৈছে এনেকুৱা প্ৰত্যেকবাৰে হয় আমাৰ ইয়াত কেতিয়া যে এই সমস্যাবোৰ ঠিক হ'ব চাওকচোন কেনেকুৱা পানীৰ সুতি আহি পেলাই এনেকুৱাকৈ ধাৰ বোৱাইছে মানুহৰ ৰাস্তাত এককাল পানী মানুহৰ ৰাস্তাবোৰত গাড়ী মটৰটো যাবই নোৱাৰে এয়া ঘৰবোৰ গোটেই পানীত ডুব গৈছে যিসকলৰ ঘৰত বহুত পানী উঠিছে তেওঁলোকে ঘৰত থাকিব পৰা নাই তেওঁলোকে ৰাস্তাতে তম্বু টানিও আছে এয়া মই তম্বুটো অকনমান দেখুৱাইছো এয়া বেলিৰ সূৰ্যাস্তৰ ফটো এক কপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো ফটোখন কেনেকুৱা লাগিল জনাবচোন
এইবোৰ ভিডিঅ' দেখুৱাবলৈ আচলতে বহুতে বেয়া লাগে, অসমৰ পানীৰে সমস্যা, তথাপিও দেখুৱালোঁ। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাইছোঁ, বাই বাই।